দুটা শূন্যৰ আগত মোৰ ভনীৰ এক হৈ থিয় হৈ আছে কাৰণে এই বিশ্বনাথ এতিয়া 100ৰ ভিতৰত 100 হৈ গৈছে আঘাতেৰে ৰাঙলী হোৱা এই বিশ্বনাথৰ মুখখন তোৰ ভনী আছে কাৰণে আজি পৃথিৱীৰ সকলোতকৈ ধুনীয়া কবিৰ পৰিছে তোৰ ভনীৰ লগত আছে তোৰ ভনীৰ ভাল পোৱা মোৰ লগত আছে কেৱল ভাল পোৱা মানুহ জীয়াই থাকিব নোৱাৰে জীয়াই থাকিবলৈ আৰু বহুতো বস্তু লাগে আৰু যিবিলাক বস্তু লাগে জীয়াই থাকিবলৈ সেইবিলাক বস্তু যোগাৰ কৰিবলৈ চেষ্টা নকৰা নহয় কি হ'ব কামত নাই পঢ়া শুনা নাই চাকৰি নাপালো দোকান এখন দিলো বজাৰ জুই লাগে দুখন লগত তাতে পুৰি শেষ হৈ গ'ল তথাপিতো ভাগি মাৰিব নোৱাৰি না সপোন দেখিব লাগিব চাই থাকিম না সপোনো দেখিম বাস্তৱ কৰিম চাই থাক যি কৰ সোনকালে কৰ তহঁতকে লৈতো গাঁৱত বুকু বাবা চলিয়ে থাকে এইফালে যিখন গাঁৱৰ ৰজত বৰুৱা কালিও আহিছে তাৰ পৰা লোৱা মই 10 টকা উভতাই দিব পৰা সেইবাবে ঘৰে বিয়া দিব লাগে আৰে কৈ দিবি ৰজত বৰুৱাক তাৰ ডিঙি আৰু মাথাৰ মাজত কানেকশ্যন নাইকিয়া কৰি দিব মস্ত শিল বুকুত বান্ধি দলিয়াই পেলাই দিম চিনি পৰাই চালা এরকম চিন্তা করব নালাগে পড়া শুনা নাই নাই বেলেগ ধৰণে পইচা পাতি যোগাৰ কৰি তোৰ ঘাটু মাৰি দিব হ'ব বৈদে কবি তাই মই হাঁহি দিব পৰা এটা অৱস্থা দিব পাৰোঁ নে মই নাজানো গাড়ীবলৈ যাব নিদিওঁ খানা বৈদে কবি তাই সপোন দেখা কৰিবি মই ইয়াৰ চেষ্টা কৰিম কৰি দিব ভাল হ'ব ভাড়া মিটিং আছিল সময় আহিলি ভাই হল বুঝছ তোৰ ভাইৰে যদি কি আমাৰ বিয়াক লৈ বিৰাট টেনশ্যন এটা মুগলে পেংলাই কৰিব নালাগে তহঁতৰ ভালৰ কাৰণেহে কৈ থাকো মোৰতো ভৱিষ্যত বুলিবলৈ একো নাই কেৱল তহঁতৰ ভৱিষ্যতক লৈ চিন্তা কৰি থাকো তোৰ ভাইৰে যে ইমান তেজেৰি ফালি থাকে আগতে নাটক কৰিছিল তোক বোলে বিয়া ক'বলৈ এইখন গাঁৱত কিবা মহানগৰ পুতেক ৰজন সেইটো আহিছে হয় নেকি আহিবতো তই যেতিয়া মোৰ কথা নাভাব মইতো নিজৰ চিন্তা কৰিব লাগিব নিজে তই টেনশ্যন নলবি মোৰ বিয়াৰ প্ৰথম চিঠিখন মই তোকে খবৰদাৰ বুলিছো আৰে ধেমালিকে হ'লে এইবিলাক কথা নকবি তোৰ কপালখন ৰঙা এই বিশ্বনাথে কৰিব এইখিনি বিশ্বাস বিশ্বাস আছে বাবেতো আছো লৈ যাম তোক মোৰ পৃথিৱীখনলৈ য'ত কোনো নাই কেৱল তই আৰু মই থাকিম তাই মোৰ বুকুত মোৰ পেলাই কবি তোক খুৱাবৰ কাৰণে মই গাম মোৰ সকলোতকৈ ভাল লগা গানটো জিলেলে দিলেলে আয় আয় দিলেলে 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 মই নিবিচাৰো তোৰ জীৱনটো